চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত দেখিবলৈ পাব আদিৰ মাকে আদিৰ দেউতাকক আদিতনো আপুনি আৰু কিমান খং কৰি থাকে বুলি আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে মই কি খং নকৰি আনন্দ কৰিব লাগিছিল, সি মোৰ লগত যি কৰিলে তাৰ বাবে তাক মই পিঠিত হাত চাপৰিয়াই বাবা দিব লাগিছিল নেকি বুলি আদিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ মাকে আদিৰ দেউতাকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডত অধীৰ মন্দিৰৰ ওচৰলৈ যাব আৰু মন্দিৰৰ ওচৰলৈ গৈ তুমিনো আদিয়ে অদিতিক বিয়া কৰোৱাৰ বাবে কিয় বেয়া পাইছা বুলি মন্দিৰে সুধিব। আৰু তেতিয়া মন্দিৰে মই বেয়া পোৱা নাই, মই আদিয়ে ভাল ছোৱালী এটা পোৱাটোহে বিচাৰিছোঁ, সি যদিহে অদিতিক যোগ্য বুলি ভাবিছে তেনেহ'লে মইনো কি ক'ম বুলি অধীৰৰ আগত ক'ব। এতিয়া বাৰু অধীৰে মন্দিৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডতে মন্দিৰৰ খুৰীয়েক দৰিকাৰ ওচৰলৈ যাব আৰু দৰিকাৰ ওচৰলৈ গৈ ৰাতিপুৱা অফিচলৈ যোৱা আৰু সন্ধিয়া ঘৰলৈ অহা বোৱাৰীয়ে মন্দিৰক জানো কিবা সহায় কৰি দিব পাৰিব বুলি দৰিকাক সুধিব। এতিয়া বাৰু দৰিকাই কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।